ৰহাত চাঞ্চল্যকৰ ঘটনা দুৰ্ঘটনাত মৃত্যু হোৱা এগৰাকী মহিলাৰ পৰিয়ালত সংঘটিত হৈছে কেতবোৰ অস্বাভাৱিক ঘটনা 6 ডিচেম্বৰত মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত নিহত হৈছিল মিনু দেৱী নামৰ মহিলাগৰাকী পৰিয়ালটোৰ খবৰ ল'বলৈ মন্ত্ৰী উপস্থিত হোৱাৰ পিছতে সংঘটিত হৈছে অস্বাভাৱিক ঘটনা ভীতিগ্ৰস্ত হৈ পৰিছে এই পৰিয়ালটো ৰহাত চাঞ্চল্যকৰ ঘটনা প্ৰথমে এটা দুৰ্ঘটনা আৰু তাৰ পাছত মৃতকৰ ঘৰত অস্বাভাৱিক ঘটনা কেতিয়াবা যদি পাকঘৰত পৰি যায় বাচন কেতিয়াবা আকৌ লণ্ডভণ্ড হয় কাপোৰ কানি কিন্তু কি ঘটিছে ৰহাত প্ৰথমে দেখুৱাই লৈছো এই পৰিয়ালটোক কিছুদিন পূৰ্বে মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত মৃত্যুমুখত পৰিছিল ৰহাৰ মৰা গাঁৱৰ মিনু দেৱী নামৰ এগৰাকী মহিলা যোৱা 5 ডিচেম্বৰতে মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত নিহত হৈছিল ললিত দাসৰ পত্নী মিনু দেৱী কিন্তু 9 দিনৰ পিছত এই পৰিয়ালটোৰ ঘৰত খবৰ ল'বলৈ উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত আৰু তাৰ পাছতে এই পৰিয়ালটোৰ বাসগৃহত অস্বাভাৱিক ঘটনা যিটো কোঠাত মানুহ নাথাকে সেই কোঠাটোত নিজে নিজে লণ্ডভণ্ড হয় কোঠাৰ বয় বস্তু দেখা নাই ভিতৰত ঘটনাবোৰ হাতাৰ পৰা পিছতে অলপ সময় পিছতে কি হ'ল আমি গোটেইখিনি মানুহ ওলাই আহিলোঁ তেতিয়া মানে ভাইটি বাচাব গৈছিল তাত ধোঁৱা যেতিয়া দাং দি থৈ ধোঁৱা অট'মেটিক দাং চলি দি গ'ল তাৰপিছতে পৰিলে আপোনাৰ গ্লাছ এটা পৰিলে গ্লাছটো পোৱাৰ পিছত মানে কি হ'ল চাকি পৰিলে দুই জ্বলাইছিলোঁ চাকি পোৱাৰ পিছতে আপোনাৰ আলনা পেলালে আলনা পোৱাৰ পিছত আপোনাৰ কি হ'ল এই ফুলৰ দানিখিনি আছে ফুলৰ একে জলদি ৰং হৈ গ'ল তাৰপৰা উল্টা পুল্টা পেলালে মিনু দেৱীৰ পৰিয়ালৰ দাবী এনেদৰে মহিলাগৰাকীৰ মৃত্যুৰ পাছত কেতবোৰ অস্বাভাৱিক ঘটনাই বিপাঙত পেলাইছে পৰিয়ালটোক আৰু এই বাসগৃহত সংঘটিত এনে ঘটনাৰ পাছত এতিয়া আতংকিত অঞ্চলবাসী কিন্তু প্ৰকৃততে কি হৈছে মন্ত্ৰীৰ কনভয়ত নিহত মিনু দেৱীৰ এই বাসগৃহত প্ৰথমবাৰ এটা তাত কৰি আছিলে ছেকেণ্ড কৰিছে ইয়াত এইটো মই বিশ্বাস নকৰোঁ কোনো এইটো মানে এইটো পেলাইছে দেখাব পাৰি মই নিজে ভয় লাগিছোঁ মই বিশ্বাস নকৰোঁ দহাৰ আগদিনাই সংঘটিত এনে ঘটনাই এতিয়া ভীতিগ্ৰস্ত কৰি তুলিছে পৰিয়ালটোক ৰহাৰ পৰা কেমেৰা পাৰ্চন দীপকৰ